মাছ চাছ পাই আছে ন? কি মাছ পাই আছে চাওঁ অকণমান। কি মাছ পাই আছে? কাৱৈ মাছ পাইছে? অঁ, বৰ সুন্দৰ দেই কাৱৈ মাছকেইটা, জঁপিয়াই আছে। ভাল লাগিল দেই দেখা পাই। আচ্ছা, এইবাৰ আহিলে খাব লাগিব। পথাৰৰ মাজত আজি আহিলোঁ মই, ভাল লাগিল। সেইকাৰণে মই যি দেখোঁ অকণমান সৰুকৈ ৰাখি থওঁ। মাছ কেনেকুৱা মাৰি আছে? কি দি মাৰিছে বাৰু? হা, টোপৰ টোপ? সেইটো কিবা এটা লৰাই আছে, কি আছে সেইটো? চৰাই হ'ব ন? অঁ, বা এই ৰ'দত সোমাই ককাইদেউ মাছ মাৰিছে নে কি? এনেই ঘৰত খাবৰ কাৰণে মাৰিছে নে বেচিবৰ কাৰণে মাৰিছে বাৰু? ঘৰত খোৱাৰ কাৰণে। ছাতি এটা বা জাপি এটা লৈ ল'ব আকৌ। হা ককাইদেউ, আপোনাৰ ঘৰ? নখুন্দা ইয়াতে ন, মৰিগাঁৱতে মানে? অঁ, আচ্ছা আচ্ছা, ঘৰত খাবৰ কাৰণে মাছ মাৰিছে মানে? ওলাই যায় ন ডেইলি মাৰিলে মানে এসাঁজ ওলাই নে চাগে? এইটো কিন্তু ভাল কথা। আপুনি বজাৰৰ পৰা কিনি আনক এপোৱা মাছ, আজিকালি যিটো কাৱৈ মাছ কিমান ল'ব প্ৰায়? 70-60 টকা। 70-60 টকাত পাব জানো ইয়াত? আমাৰতো তাত নগাঁৱতো নাপায়। ইয়াত পায় 70-80 টকা পায়। তেওঁ হ'লেও বাৰু নিজে মাৰি পেলাই খোৱাটো মজাটো এটা বেলেগ আমেজ নেকি? হা, বজাৰত কিনি খোৱাতকৈ কিন্তু নিজে মৰাটো মজা এটা বহুত বেলেগ, নহয় জানো? ঠিকে আছে মাৰক। বাকী ভাল ঘৰত চবৰে ভাল? ভালেই। ঠিকে আছে। ঘৰত ল'ৰা ছোৱালী আছে ন? আছে। অঁ, বৰলৰ টোপ দি মাৰি আছে মাছ? পিপৰ টোপ। কি টোপ? পিপৰ মানে? অঁ, পৰুৱাটো। অঁ, পৰুৱা টোপ দি মাৰিছে। এই যে বৰশী যে মাৰি আছে, শৈশৱ বোলে পূৰা মনত পৰি গৈছে বুজিছে। মানে কি ক'ম আৰু, সৰুতে আমি কিমান তেনেকৈ বৰশী মাৰিলোঁ। এতিয়া নাইকিয়া হ'ল আৰু, এতিয়া সময় নাই, জেগাও নাই, তাৰ কাৰণে নাইকিয়া হৈ গ'ল। বাৰু ঠিক আছে, মাৰি থাকক দেই ককাইদেউ। এইবাৰ আহিলে লগ পাম। নামটো আপোনাৰ? মহাবিশ্বাস। ঠিক আছে, ভাল লাগিল লগ পাই। ভাইটিটোৰ নাম কি আছিলে তোমাৰ? ৰাহুল নাথ। অঁ, কিহত পঢ়ি আছা তুমি? কোন ক্লাছত? 7ত পঢ়ি আছা? ঠিক আছে, ভালকৈ পঢ়ি। স্কুল? চৰাইবাহীত আঞ্চলিক মাধ্যমিক বিদ্যালয়। অঁ, এই ভাইটিটোৱে মোক বহুতখিনি দূৰ ভাইটিটোৰ গাও ভাল নহয় বোলে বিশেষ, তাৰ জ্বৰ বোলে লাগি আছে। তে মোক কষ্ট কৰি পেলাই ইমান ভিতৰুৱা জেগাত লৈ আহিলে, জেগাটোকে মই চিনি নাপাওঁ যিহেতুকে মোক লৈ আহিলে। ছাতি এটা লৈ আহিছে, ভাইটিৰ জ্বৰ বোলে। একো নাই, সোনকালে ভাল হোৱা। আৰু পঢ়া শুনা ভালকৈ কৰিবা দেই। পঢ়া শুনা কৰি আছা? ভালকৈ পঢ়ি আছা? ঠিকে আছে, ভালকৈ পঢ়া শুনা কৰিবা। ভাল লাগিল, আকৌ আহিম, লগ পাম, তেতিয়া ভালকৈ কথা পাতিম ন? তামোল লগাইছিলে? বানপানী হ'ল, মৰিলে। পানী সোমাই ন এইফালে? পানী সোমাই? পানী 2004 চনত হৈছে আৰু এবাৰ 2022 চনত হৈছে। পানীটো যে সোমাই তোমাৰ ক'ৰ পৰা? এইটো ক'ৰ পানী আহে? বানপানী। নহয়, গম পাইছোঁ বানপানী মানে কি তোমালোকৰ এইফালে নদী ব্ৰহ্মপুত্ৰৰ পৰা আহে নে কপিলি কলং? কপিলিৰ পৰা আহে। আচ্ছা, পানী হ'লেতো বিৰাট অসুবিধা। তোমালোকৰ ঘৰৰ ওচৰত পানী সোমাই? আমাৰ ঘৰৰ পৰা পানী সোমাইছে ন? এতিয়া স্কুলত যোৱা চাগে অসুবিধা হয়? স্কুল এতিয়া পৰীক্ষা চলি আছিলে। অঁ, যোৱা অসুবিধা হ'ল, লাইন নাথাকে। অঁ, স্কুল কি ক'লা নামটো তোমাৰ? চৰাইবাহী আঞ্চলিক মাধ্যমিক বিদ্যালয়। বাকী খেলা ধূলা কৰা নে নাই? কৰোঁ। কি খেলি ভাল পোৱা? কাবাডী খেলি ভাল পাওঁ। কাবাডী খেলা? আৰু বেলেগ একো নেখেলা? গান চান গোৱা নেকি কিবা? নাই, গান খালি চবেই কৰে ন? চবেই কৰে মানে খেতিৰ ওপৰত বহুত নিৰ্ভৰশীল চাগে চব খেতিয়েই ন? চবেই খেতি, বেছিভাগেই মানুহে খেতিয়ে কৰে। ভালে, গোটেইফালে মাটিমাহ কৰিছে, এইফালে কিবা কিবি খেতি কৰি আছে। ভাল হৈছে, ঠিকে আছে, কৰিব লাগে। খেতি কৰাটো বহুত ভাল। আমাৰ মানুহবোৰে আজিকালি খেতি নকৰি চব চাকৰি পকৰত দৌৰি থাকে, কিন্তু সেইটো নহয়। যোনে যিটো পায়, চাকৰি পালে একো ডাঙৰ কথা নহয়, পোৱাটো পাব, যোগ্যতা থাকিলে পাব, এইটো বেলেগ কথা। কিন্তু এনেই বহি নাথাকি যদি খেতি বাতিও কৰি থাকে ভাল আৰু। ভাল লাগিলে সম্পূৰ্ণ গাঁৱৰ পৰিৱেশৰ মাজত এটা আজি আহিছোঁ। বিশেষ কাৰণ এটাত আহিছিলোঁ, তো তাৰ কাৰণে ভাইটিটো লগ পালোঁ। আৰু এইফালে ককাইদেৱে মাছ মাৰি আছিলে, তাকো লগ পালোঁ, ভাল লাগিলে। শৈশৱলৈ মনত পৰি গৈছে, তাহানি দিনবোৰলৈ, গাঁৱৰ পৰিৱেশ ভাল লাগিল বহুত।